শইচ বিলাস কবি যোগেন টাইড আবৃত্তি জিতেন নৰ শইচময় জীৱন এটাৰ পিপাসাত আজি আকৌ মই উদ্দাহুল হৈ উঠিছোঁ। শইচ চপোৱাৰ পিছৰ মাটিৰ গোন্ধ, ধান আৰু মাহৰ গোন্ধৰ অৰণ্যৰ পৰা ওলাই আহি উৰিয়াম গছৰ ফেৰেঙনিত উঠিছেহি জোন। জোনাকৰ ঘেউ বৰণীয়া কাৰেঙত উপঙিছে কুঁৱলী। জোনাক চিটিকি চিটিকি পৰিছে গোন্ধৰ অৰণ্যত। দুখগ্ৰস্ত এটা বাঁহীৰ মাতে কঁপি কঁপি জোনাকৰ সুগন্ধি কাপোৰে এটা মেৰিয়াই লৈছে। দিনে দিনে ধুনীয়া হৈ অহা নদীখনো কপালত জোনটো পিন্ধিছে। এটা শিশুৰ দৰে কোমল এচাটি বতাহে সৰিয়হ ডৰাত সোমাই ফুলবোৰ জোকাৰি দিছে। কিনকিনীয়া বৰষুণৰ দৰে সৰিয়হ ফুলবোৰ পৰিছে নদীৰ বুকুত। জোন আৰু নদীৰ নিৰ্জান নিৰ্ভয় এনে সংগম কালত মোক যেন সমাধিস্থ কৰা হয়। মোৰ সমাধিৰ চৌপাশে যেন এডৰা সৰিয়হ খেতি কৰা হয়।